ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দ্বাদশ শ্ৰেণীৰ এডুকেশ্যনৰ প্ৰথম অধ্যায়ৰ এটি প্ৰশ্ন আৰু এই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম, যিটো প্ৰশ্ন 2012, 2014 আৰু 2016 চনত আহিছিল। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটো আলোচনা কৰাৰ পূৰ্বে মই যোৱা খণ্ডত তোমালোকৰ মাজত কি আলোচনা কৰিছিলোঁ অলপ মনত পেলাই দিছোঁ। ছাত্ৰ ছাত্ৰীসকল, যোৱা খণ্ডত মই আলোচনা কৰিছিলোঁ কোঠাৰী আয়োগৰ মতে শিক্ষাৰ লক্ষ্যসমূহ কি কি। লিখি দিছিলোঁ মই যে কোঠাৰী আয়োগৰ মতে শিক্ষাৰ প্ৰধান লক্ষ্যকেইটা হ'ল: 1 নম্বৰ উৎপাদনশীলতা বৃদ্ধি কৰা, 2 নম্বৰ সামাজিক আৰু জাতীয় সংহতি স্থাপন, 3 নম্বৰ আধুনিকীকৰণ আৰু 4 নম্বৰ নেতৃত্বৰ বিকাশ সাধন। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটো 4 নম্বৰৰ কাৰণে আহে, কিন্তু প্ৰতিটো পইণ্টৰ পৰাও 2 নম্বৰ বা 4 নম্বৰৰ প্ৰশ্ন সোধা দেখা যায়। আজি মই আলোচনা কৰিম প্ৰথম পইণ্ট, অৰ্থাৎ উৎপাদনশীলতা বৃদ্ধি। এই প্ৰথম পইণ্টৰ পৰা কেনেধৰণৰ প্ৰশ্ন ফাইনেলত আহিব পাৰে এই সম্পৰ্কে মই আজি তোমালোকক বুজাই দিম আৰু লিখি দিয়াৰ বাবে চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আহাচোন আজিৰ প্ৰশ্ন আৰু প্ৰশ্ন উত্তৰটো আলোচনা কৰোঁ। প্ৰশ্নটো হ'ল: কোঠাৰী আয়োগৰ মতে শিক্ষাৰ এটা প্ৰধান লক্ষ্য হ'ল দেশৰ উৎপাদনশীলতা বৃদ্ধি কৰা। কথাষাৰ চমুকৈ ব্যাখ্যা কৰা। নাইবা শিক্ষাক উৎপাদনশীলতাৰ লগত সম্পৰ্ক কৰিবৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি আছিল? এই প্ৰশ্নটো 2012, 2014 আৰু 2016 চনত আহিছিল। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্ন বুজি পোৱাটোৱে টান। চোৱা, কোঠাৰী আয়োগৰ লক্ষ্য 4টা আছিল। তাৰ প্ৰথম লক্ষ্য আছিল উৎপাদনশীলতা বৃদ্ধি কৰা। এই উৎপাদনশীলতা বৃদ্ধিৰ লগত জড়িত কৰি তোমালোকক 4 নম্বৰৰ প্ৰশ্ন সুধিছিল। গতিকে উত্তৰটো এনেদৰে লিখিবা: কোঠাৰী আয়োগৰ মতে শিক্ষাৰ এটা প্ৰধান লক্ষ্য হ'ল উৎপাদনশীলতা বৃদ্ধি কৰা। এই ক্ষেত্ৰত কোঠাৰী আয়োগে আগবঢ়োৱা প্ৰধান পৰামৰ্শসমূহ তলত চমুকৈ ব্যাখ্যা কৰা হ'ল। 1 নম্বৰ পইণ্ট, বিজ্ঞান শিক্ষাৰ বিকাশ। আণ্ডাৰলাইন কৰা। কোঠাৰী আয়োগৰ মতে বিজ্ঞান শিক্ষাৰ বিকাশৰ দ্বাৰা দেশৰ জাতীয় আয় অৰ্থাৎ উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰি। 2 নম্বৰ, কৰ্ম অভিজ্ঞতা। কৰ্ম অভিজ্ঞতাৰ যোগেদি শিক্ষা আৰু উৎপাদনৰ মাজত যোগসূত্ৰ সৃষ্টি কৰিব পাৰি। সেইবাবে কোঠাৰী আয়োগে মানুহে হাতেৰে কৰা শ্ৰমৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। 3 নম্বৰ, বৃত্তিমুখীকৰণ। কোঠাৰী আয়োগে বৃত্তিমুখীকৰণৰ ওপৰত প্ৰাধান্য দিছিল। এই লক্ষ্যত উপনীত হ'বৰ বাবে আয়োগে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰৱণতা শক্তিশালী কৰি তোলাৰ পোষকতা কৰিছিল। 4 নম্বৰ পইণ্ট, কাৰিকৰী শিক্ষা। শিক্ষাক উৎপাদনশীলতাৰ লগত সম্পৰ্ক কৰিবৰ বাবে কোঠাৰী আয়োগে কাৰিকৰী শিক্ষা আৰু বৃত্তিমুখী শিক্ষাৰ উন্নতি সাধনৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰমত নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্নৰ উত্তৰটো মই তোমালোকক লিখি দিলোঁ। কিন্তু বুজি লোৱাচোন যে কোঠাৰী আয়োগৰ মতে শিক্ষাৰ এটা লক্ষ্য আছিল উৎপাদনশীলতা বৃদ্ধি কৰা, অৰ্থাৎ দেশ এখনৰ জাতীয় আয় বৃদ্ধি কৰা। ছাত্ৰ ছাত্ৰীসকল, এই উৎপাদনশীলতা বৃদ্ধি কৰাৰ বাবে কোঠাৰী আয়োগে কিছুমান বিশেষ পৰামৰ্শ আগবঢ়াইছিল। তাৰে প্ৰথম আৰু প্ৰধান পৰামৰ্শটো আছিল বিজ্ঞান শিক্ষাৰ বিকাশ। ছাত্ৰ ছাত্ৰীসকল, বিজ্ঞান শিক্ষাৰ বিকাশৰ যোগেদি উৎপাদনশীলতা নিশ্চয় বৃদ্ধি কৰিব পৰা যায়। 2 নম্বৰ, কৰ্ম অভিজ্ঞতা ৱৰ্ক এক্সপিৰিয়েঞ্চ। ছাত্ৰ ছাত্ৰীসকল, এই পইণ্টৰ 2015 চনত 2 নম্বৰ কাৰণে আহিছিল যে কৰ্ম অভিজ্ঞতাৰ যোগেদি শিক্ষা আৰু উৎপাদনৰ মাজত যোগসূত্ৰ সৃষ্টি কৰিব পাৰি। আমি প্ৰতিজন মানুহে কৰ্মৰ ওপৰত গুৰুত্ব দিব লাগে। হাতেৰে কৰা শ্ৰমৰ ওপৰত আমি প্ৰাধান্য দিব লাগে। কাৰণ এলেহুৱা মানুহে দেশ এখনৰ উন্নতি সাধন কৰিব নোৱাৰে, নিজৰ লগতে সমাজৰ কোনো অৰিহণা আগবঢ়াব নোৱাৰে। সেইকাৰণে কোঠাৰী আয়োগে কৰ্ম অভিজ্ঞতা বা হাতেৰে কৰা শ্ৰমৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল।
তিনি নম্বৰ বৃত্তিমুখীকৰণ, যে কোঠাৰী আয়োগে বৃত্তিমুখীকৰণৰ ওপৰত প্ৰাধান্য দিছিল, যে ছাত্ৰ ছাত্ৰীসকলে যাতে বৃত্তিমুখীকৰণত বা বৃত্তিমুখী যোগ্যতাৰ উন্নতিত সহায় কৰিব পাৰে তাৰ বাবে কোঠাৰী আয়োগে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছিল। ছাত্ৰ ছাত্ৰীসকল গতানুগতিক শিক্ষাই যিহেতু আমাৰ উপকাৰ সাধন কৰিব নোৱাৰে, সেইকাৰণে আমি সকলোৱে বৃত্তিমুখীকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগে। 4 নম্বৰ আছিল কাৰিকৰী শিক্ষা, যে গতানুগতিক শিক্ষাই যিহেতু নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, দেশৰ উৎপাদনশীলতাত সহায় কৰিব নোৱাৰে, সেইকাৰণে কোঠাৰী আয়োগে বৃত্তিমুখী শিক্ষাৰ উন্নতি সাধনৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। আৰু এই উদ্দেশ্য আগত ৰাখি কোঠাৰী আয়োগে বিদ্যালয়ৰ পাঠ্যক্ৰমত বিভিন্ন ধৰণৰ বৃত্তিমুখী শিক্ষা, বিশেষকৈ কাৰিকৰী, কৃষি, বাণিজ্য, ব্যৱসায় আৰু অন্যান্য ব্যৱহাৰিক বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। এনেদৰে কোঠাৰী আয়োগে উৎপাদনশীলতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছিল বা প্ৰচেষ্টা হাতত লৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আমাৰ আজিৰ আলোচনা। আজিৰ আলোচনাত যিটো 4টা পইণ্ট তোমালোকক ক'লোঁ, তাৰে 2 নম্বৰ পইণ্ট আছিল কৰ্ম অভিজ্ঞতা। এই কৰ্ম অভিজ্ঞতা 2015 চনত ইয়াৰ পৰা আহিছিল। কৰ্ম অভিজ্ঞতা মানে কি, এই সম্পৰ্কে আহিছিল। গতিকে প্ৰতিটো পইণ্ট তোমালোকে ভালকৈ বুজাৰ বাবে চেষ্টা কৰিবা। আৰু ভালদৰে নুবুজাকৈ যদি তোমালোক প্ৰশ্ন উত্তৰসমূহ আয়ত্ব কৰা, তেনেহ'লে তোমালোক পৰীক্ষা হলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগে। সেইকাৰণে ভালদৰে আলোচনা কৰি ভালদৰে বুজি লৈ আয়ত্ব কৰিবা, তেতিয়াহে যিকোনো প্ৰশ্ন আৰু প্ৰশ্নোত্তৰ অনায়াসে লিখিবলৈ সক্ষম হ'বা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠৰ আলোচনা ইমানতে সামৰিছোঁ। ধন্যবাদ।